নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 2ৰ অসমীয়া অধ্যয়ন 8 ঋতু। এই ঋতু পাঠটোৰ সকলো প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম। শীতকালত তুমি কি কি কাপোৰ পিন্ধা? শীতকালত টুপী, জেকেট, চুৱেটাৰ আদি পিন্ধো। জাৰ লাগিলে তুমি কি কৰা? জাৰ লাগিলে মই চুৱেটাৰ বা জেকেট পিন্ধো। শীতকালত তুমি কি কৰা? শীতকালত জুইৰ তাপ লওঁ। ঠাণ্ডা দিনৰ লগত জড়িত বস্তুবোৰৰ নামবোৰ বাকচৰ পৰা বিচাৰি লিখো আহা। মোজা, কাজিম, চুৱেটাৰ, গামোচা, টুপী, জেকেট, কম্বল, চাদৰ, মাফলাৰ, হাতমোজা, ফেন, বিচনী। এই বাকচটোৰ পৰা বিচাৰি শীতকালত আমি কি কি কাপোৰ ব্যৱহাৰ কৰোঁ এইটো লিখিব লাগিব। যেনে মোজা, চুৱেটাৰ, টুপী, জেকেট, কম্বল, চাদৰ, মাফলাৰ, হাতমোজা। তলত দিয়া ছবিবোৰ চাই কোনটো কি কালৰ ছবি লিখো আহা। এইটো শীতকাল, এইটো গৰমৰ বা গ্ৰীষ্ম কালৰ, এইটো গৰম দিনৰ, এইটো শীতকালৰ। কবিতাটোৰ নাম ঋতু আহে ঋতু যায়, গাওঁ আহা। চ'ত বহাগত ঋতু বসন্ত, বিৰিখে সলায় পাত। জেঠ আহাৰত গ্ৰীষ্ম ঋতু, ফল পকে নানা জাত। শাওণ ভাদত বৰ্ষা ঋতু, খেতিৰ বাবে ভাল। আহিন কাতিত শৰৎ ঋতু, ভৰে শেৱালিৰ ডাল। আঘোণ পুহত ঋতু হেমন্ত, নিয়ৰ কুঁৱলী পৰে। মাঘ ফাগুনত শীত ঋতু, গছৰ পাত সৰে। 12 মাহৰ নামবোৰ এফালৰ পৰা লিখো আহা। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। গাওঁ আহা। ঘড়ীটোৱে কয় শুনা টিক টিক টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক। পুৱাৰ নিয়ৰে কয় টোপ টোপ টোপ, নচ গাবা ভাইটিক চুপ চুপ চুপ। ভোমোৰাই কয় শুনা কৰি গুণ গুণ, ফুটাই পৰিবা পাত নাই ভুন ভুন। কাকো তুচ্ছ বুলি ভাবি নল'বা, কাকো তাচ্ছল্য কৰিব নালাগে। সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে, ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰি। পঢ়ো আহা। তুচ্ছ ইচ্ছা উচ্ছেদ বিচ্ছেদ। ছয় ছয় যুক্তাক্ষৰৰ লগত আঁচ টানো আহা। পৰিচ্ছন্ন, এইটোত অবিচ্ছেদ, এইটোত আচ্ছাদন, এইটোত নিৰবিচ্ছিন্ন, এইটোত সদিচ্ছা, এইটোত। তলত দিয়া শুভেচ্ছা পত্ৰখন তোমাৰ বন্ধু বা বান্ধৱীলৈ জন্মদিনৰ শুভেচ্ছা জনাই এটি বাৰ্তা লিখা। মৰমৰ ৰাহুল, আশা কৰোঁ ভালে আছা। তোমাৰ জন্মদিনৰ শুভেচ্ছা জনালো, অহা দিনবোৰ তোমাৰ সুখৰ হওক। ইতি ৰাম। এইটো তোমালোকে তোমালোকৰ বন্ধু বা বান্ধৱীৰ সৈতে এনেকুৱা বাৰ্তা লিখিব পাৰিবা। ওলট পালটকৈ থকা আখৰবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখা।
এইটো উলট পালটকৈ দিয়া আছে, এইটো ঠিক কৰি লিখিব লাগে। এইটো ইচ্ছা, বিচ্ছেদ, সদিচ্ছা, শুভেচ্ছা, উচ্ছেদ।